সকলোকে নমস্কাৰ। মই আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত। এইকেইদিন অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আপোনালোকৰ বাবে এটা পুনৰ ভাল খবৰ লৈ আহিছোঁ। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিব পাইছে দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট 2022 দিল্লী পুলিচত নিযুক্তি হৈছে। ইয়াতে আপোনালোকে দেখিব পাইছে দিল্লী পুলিচৰ কাৰণে 4,300টা পদ মুকলি হৈছে। তাকে আজি ভালকৈ আলোচনা কৰোঁ আহক, কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব। ইয়াতে এটা কথা আৰু দিয়া আছে ৰিলেটেড SCC এডমিট কাৰ্ড 2022। ইয়াতে SCC এডমিট কাৰ্ড মুকলি হৈছে। যিসকলে SCC এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এডমিট কাৰ্ড মুকলি হৈছে। তাৰপিছত নেক্সট যদি ইয়াতে চাওঁ আপোনালোকে দেখিব পাব দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট ডিটেইলছ। ইয়াতে পোষ্টৰ নেম দিয়া আছে চাব ইন্সপেক্টৰ, আৰু ইয়াতে পোষ্টৰ কিমান পোষ্ট ওলাইছে তাক দিয়া আছে 4,300। আৰু এইটো দিল্লী পুলিচৰ ফালৰ পৰা আহিছে এডভাৰটাইজমেণ্টটো। ইয়াতে আপোনালোকে দেখিব পাইছে 1 নম্বৰত দিয়া আছে চাব ইন্সপেক্টৰ। ইয়াৰ কাৰণে আপোনালোকৰ SI পোষ্ট ওলাইছে আপোনালোকৰ 340টা। ইয়াৰ কাৰণে মেল কেণ্ডিডেট পোষ্ট ওলাইছে 228টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে ওলাইছে 112টা। আৰু তাৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেট মাষ্ট হেভ এ বেচেলাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। তাত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰপিছত ইয়াতে যদি আপোনালোকে তলত চাই দেখিব পাব পে স্কেল। ইয়াতে পে স্কেলটো দিয়া আছে। আপোনালোকৰ চেলাৰী যথেষ্ট ভাল। ইয়াতে দিয়া আছে 35,400 ৰুপিছৰ পৰা আপোনালোকে 1,12,400লৈকে ইয়াতে পাব। তাৰপিছত দেখা গৈছে যে 2 নম্বৰত দিয়া আছে চাব ইন্সপেক্টৰ GD ইন CAPF পদ। ইয়াৰ কাৰণে 3,960টা পষ্ট মুকলি হৈছে। ইয়াৰ কাৰণে মেল কেণ্ডিডেট 3,791টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে আছে 169টা। ইয়াৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰীৰ কথা ইয়াত দিয়া আছে। চেলাৰীটো হৈছে আপোনালোকৰ 35,400ৰ পৰা 1,12,400 ভিতৰত আপোনালোকৰ দিয়া হ'ব। তাৰপিছত নেক্সট যদি আমি আৰু অলপ তললৈ চাওঁ, ইয়াতে দেখা পাইছোঁ অদাৰ ডিটেইলছ অফ দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট। ইয়াতে অলপ এটা ডিটেইলছ দিয়া আছে। কেণ্ডিডেট মাষ্ট বি দ্য চিটিজেন অফ ইণ্ডিয়া, ভূটান অৰ নেপাল। অৰ্থাৎ আপোনালোকে ইণ্ডিয়া, ভূটান অৰ নেপালৰ চিটিজেনশ্বিপ হ'ব লাগিব। তাৰপিছত ইয়াতে বয়সৰ কথাটো দিয়া আছে এজ লিমিট। ইয়াতে বয়স আপোনালোকৰ 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব অন 1 জানুৱাৰী 2022লৈকে। অৰ্থাৎ আপোনালোকে তাৰ ভিতৰত থাকিলে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াত অলপ এজ ৰিলেক্সন দিয়া আছে। ইয়াতে আপোনালোকে লিষ্টখন চালে দেখিব তলত দিয়া আছে। OBC কাৰণে 3 বছৰ দিয়া আছে, SC কাৰণে 5 বছৰ আৰু ST কাৰণে 5 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ দিয়া আছে। আৰু ইয়াতে এপ্লিকেশ্যন ফিছৰ কথাটো দিয়া আছে। এপ্লিকেশ্যন ফিছ SC, ST, এক্স ছাৰ্ভিচমেন আৰু ওমেন কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে বিনামূল্য, সম্পূৰ্ণ বিনামূল্যে তেওঁলোকে কৰিব পাৰিব। আৰু যিসকল অদাৰ কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে 100 ৰুপিজ পে' কৰিব লাগিব। তাৰপিছত ইয়াতে পে'মেণ্ট মোডটো দিয়া আছে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন কৰিলে হ'ব, নেট বেংকিং, UPI যিকোনো দ্বাৰা আপোনালোকে কৰিব পাৰে। ইয়াতে এপ্লাই কথাটো দিয়া আছে, হাউ টু এপ্লাই দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট। আপোনালোকে কেনেকৈ এপ্লাই কৰিব। আপোনালোকে মই বাৰু ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে মোৰ তাত লিংকটো ক্লিক কৰিও অনলাইন কৰিব পাৰিব। আৰু লগতে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে অনলাইন কৰিব পাৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু আগলৈ ভাল ভাল ভিডিঅ' দি থাকিম। গতিকে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে, সোনকালে সময়মতে ডেটবোৰ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকলৈ ন'টিফিকেশ্যন গৈ থাকে। আৰু লগতে বেল আইকনটো দবাই থ'ব, তেতিয়াহে আপোনালোকলৈ ন'টিফিকেশ্যনবোৰ যাব। ধন্যবাদ।